आसाम सोरखारनि गुणोत्सवआव आसामनि मन्त्रि अशोक सिंहाला क'क्राझार दावबायफैदों। क'क्राझार सहरनि फरायसालिफोराव नायदिंनाय बायदि क'क्राझार हिनजावसा गेजेर फरायसालियाव आसामनि मन्त्रि अशोक सिंहाला दावबायफैना जिल्लायाव दावबायनाय समाव मन्त्रिया गुणोत्सवनि बायजोआरि बिजिरगिरि महरै बाहागो लादोंमोन। मन्त्रिया राष्ट्रीय भाषा विद्यापीठ फरायसालि, क'क्राझार हिनजावसा गोजौसिन गेजेरारि फरायसालि आरो आदर्श विद्यालयाव दावबायहैदोंमोन आरो फरायसाफोर फोरोंगिरिफोरजों सावरायलायो। मन्त्रिया फरायसालिफोरनि थाखो खथाखौ नायदिङो आरो फरायसाफोरनि सोलोंथायारि आरो गोदान रोंगौथिफोरखौ हमदांनो हायो। बिथाङा फरायसाफोरजों बिसोरनि सोलोंथायारि दिन्थिफुंनायखौ बिजिरनायनि अनगायैबो थियारि खालामजानाय फोरोंथाय सोलोंथाय मुवाफोरखौबो नायदिङो। फरायसालिनि बिबानगिरि आरो फोरोंगिरिफ्रा मन्त्रिखौ गोसो गोथारै बरायो। बे हाबाफारियाव मन्त्रिजों लोगोसे बिटिसिनि मावफुं सोद्रोमा रेवरेवा नार्जिहारि, MCLA राजीव ब्रह्म, जिल्ला खुंथाय आरो सोलोंथाय बिफाननि गोजौ थाखोनि मावख'गिरिफोरा बाहागो लादों। আজি কোকৰাঝাৰত গুণোৎসৱৰ সূত্ৰে অহা হ'ল। স্কুলবোৰত আহি মনটো খুব ভাল লাগিছে যে যোৱা 3 বছৰৰ গুণোৎসৱে শিক্ষাৰ মানদণ্ড বহুত উন্নত কৰিছে আৰু এই মানদণ্ডটোৱে উন্নত হ'ল। ইয়াত আমাৰ শিক্ষাগুৰু সকলৰ যথেষ্ট অৰিহণা আছে। তেখেতসকলৰ চেষ্টাত শিক্ষা খণ্ডটো লাহে লাহে ভালৰ ফালে গতি কৰিছে আৰু এক পৰিৱেশ নিৰ্মাণ হৈছে য'ত নেকি ছাত্ৰ ছাত্ৰীও পঢ়া শুনা কৰি আগবাঢ়িব খোজে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 3 বছৰত অসমত এক স্থায়ী শান্তি আনাৰ যিটো প্ৰচেষ্টা চলি আছিল তাৰ ফলাফলো দেখিবলৈ আমি পাইছোঁ যে কোকৰাঝাৰৰ নিচিনা অশান্ত অঞ্চলতো ল'ৰা ছোৱালী এতিয়া পঢ়া শুনাৰ প্ৰতি মন মেলিছে আৰু শিক্ষাৰ মানদণ্ড ভালৰ ফালে গতি কৰিছে। ভাল মানৱ সম্পদ গঢ় দিব হ'লে শিক্ষানুষ্ঠানৰ মাধ্যমতে হ'ব, স্কুল কলেজ ইউনিভাৰ্চিটিৰ মাধ্যমতে হ'ব আৰু উন্নয়নৰ মাপকাঠি ভাল মানৱ সম্পদ। উন্নয়নৰ মাপকাঠি কেৱল ৰাস্তা ঘাট পথ পদূলি হস্পিটেল নিৰ্মাণ নহয় আৰু এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব লৈছে যে অসমৰ মানৱ সম্পদ আমি ভাল কৰি তুলিম। যিটো মানৱ সম্পদে অসমক স্বাৱলম্বী কৰিব, যিটো মানৱ সম্পদে অসমক স্বাৱলম্বী কৰিব, যিটো মানৱ সম্পদে অসমক নিজৰ ভৰিত থিয় হোৱাত সহায় কৰিব আৰু যিটো সপোন মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিছে যে অসম ভাৰতৰ 5খন অগ্ৰণী ৰাজ্যত স্থান পাব লাগে, তাত এই মানৱ সম্পদে অৰিহণা যোগাব। তাত এই কাম কৰোঁতে মানৱ সম্পদে আমাক সহায় কৰিব। স্কুল কলেজত নিৰ্মাণ হোৱা এই মানৱ সম্পদ অসমৰ ভৱিষ্যত আৰু এই ভৱিষ্যতক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ এইটো আমাৰ দায়িত্ব। তথাপিও আজিকালি প্ৰাইভেট স্কুলবোৰত পঢ়াৰ ক্ষেত্ৰত খুব মন মেলিছে গাৰ্জেনবোৰ। এই ক্ষেত্ৰত কেনেকৈ চাওক, এটা সময়ততো শিক্ষাখণ্ড বেয়া হৈ গৈছিলে। চৰকাৰী শিক্ষাখণ্ড বেয়া হোৱাৰ কাৰণে মানুহে প্ৰাইভেটত গৈছিলে, কিন্তু আজি কোকৰাঝাৰ হায়াৰ ছেকেণ্ডেৰী গাৰ্লছ স্কুলত আহি মোৰ মনটো লাগিছে যে প্ৰাইভেটৰ লগত ফেৰ মাৰি তেখেতসকলে আগবঢ়াৰ চেষ্টা কৰিছে আৰু প্ৰত্যেকটো সুবিধা স্কুলত আছে। লাইব্ৰেৰী আছে, কিটচেন আছে, টয়লেট আছে, স্পৰ্টছ ৰুম আছে। চ' তেনেকুৱা নহয়, ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট স্কুলত নাই। এটা সময় আছিলে, কিবা কাৰণত আমাৰ শিক্ষাগুৰুসকলে অলপ ঢিলাই দিছিল, কিন্তু এতিয়া মই দেখিছোঁ যে শিক্ষকৰো মনত আহিছে যে আমি অসম নিৰ্মাণ কৰিম আৰু এতিয়া একবাৰ চিন্তা কৰি লোৱাৰ পিছত মই নাভাবোঁ যে পিছুকোৱাৰ কোনো সুযোগ আছে বা আছে। আৰু বিশেষকৈ BTRত মই দেখিছোঁ যে শিক্ষাখণ্ডত বহুত কাম হৈছে, শলাগ ল'ব পৰা কাম হৈছে। বডোফা UN ব্ৰহ্ম একাডেমীৰ জৰিয়তে আমাৰ কোকৰাঝাৰৰ দৰিদ্ৰ কৃষকৰ শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে IITত এডমিশ্যন পাইছে, NITত এডমিশ্যন পাইছে, ACS প্ৰিলিমছ ক্লিয়াৰ কৰিছে, মেইনছ ক্লিয়াৰ কৰিছে, APS হৈছে, ACS হৈছে। যিটো সপোন আছিল এটা সময়ত কোকৰাঝাৰত খেতি কৰা কৃষকৰ ছোৱালীয়ে ACS হ'ব, এইটো এটা দুঃস্বপ্ন আছিলে। এই সপোনটো কিন্তু বাস্তৱ হ'বলৈ ধৰিছে আৰু একেদিনে পৰিৱৰ্তন হৈ নাযায়। প্ৰথম মানুহৰ মানসিকতা পৰিৱৰ্তন হয়। প্ৰথম শান্তি আহিব লাগে, শান্তি অহাৰ পিছত মানুহে উন্নয়নৰ কথা চিন্তা কৰে, শান্তি অহাৰ পিছত মানুহে আগবাঢ়াৰ চিন্তা কৰে, পঢ়া শুনাৰ চিন্তা কৰে, ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে। চ' মানুহৰ মন মস্তিষ্ক দুটাতে পৰিৱৰ্তন ঘটিছে আৰু মই ভাবোঁ দেখোঁতে অসম শিক্ষাৰ ক্ষেত্ৰত বহুত অগ্ৰণী ভূমিকা ল'ব। বিশেষকৈ BTRত শিক্ষকৰ প্ৰব্লেম দেখিবলৈ পোৱা যায়। চাওক, সমস্যাও থাকিব, লগত সমাধানো থাকিব। আমি অকল সমস্যাৰ কথা পাতি থাকিলে নহ'ব। সমস্যা সদায় জীয়াই থাকিব,
সমস্যা নাথাকিলে মানুহৰ জীৱন নাথাকে মানুহ তেতিয়া কি জীয়াই কি কৰিব যেতিয়া সমস্যা সব শেষ হৈ গ'ল মানুহৰ কাম হ'ল নতুন নতুন অনুসন্ধান কৰা নতুন অনুসন্ধানৰ জৰিয়তে মানৱ জাতিক কেনেকৈ আমি উপকৃত কৰিব পাৰোঁ এটো হ'ল মানৱ জাতিৰ চিন্তাৰ কাম আৰু ইয়াত শিক্ষকৰ অভাৱ আছে নতুন শিক্ষক আহিব আকৌ এনৰোলমেণ্ট বেছি হ'ব আকৌ শিক্ষকৰ অভাৱ হ'ব সো অভাৱ আৰু অভাৱ পূৰ্তি এই দুটাই চলি থাকিব তাৰ মাজতে সমাজক আমি আগবঢ়াই লৈ যাব লাগিব আৰু মই ভাবো যে বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেটো কাম হৈ আছে তাৰ জৰিয়তে এক ভাল পৰিৱেশ নিৰ্মাণ হৈছে মই নিজে সন্তুষ্ট যে মইতো কোকৰাঝাৰ বহু বছৰৰ পৰা আহি আছো যোৱা 8 বছৰৰ ভিতৰত কোকৰাঝাৰৰ যেটো পৰিৱৰ্তন আমি দেখিছো আৰু বিশেষকৈ যোৱা 3 বছৰত যেটো পৰিৱৰ্তন আমি দেখি আছো ফলাক ল'ব লগা कोक्राझार सरनि साखाथि थिथागुरियाव थानाय मानास पब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो थिथागुरियाव थानाय इंराजि बिजोंनि मानास पब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर थाखो फोरोंथायनि अनगायैबो योगा क्लासेस बेसिक कम्पिउटार एडुकेशन इंग्लिश स्पीकिंग स्किल मैथ्स एंड साइंस प्रोजेक्टिंग हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिनजावसानि थाखाय आलादा हस्टेलबो दं गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101 008849 कल खालामनानै सुलाद लानो हागोन